APHLC asongatum manifesto kangpupon lapen alangtum hailote ke claim kedam ja sai amokha radapan pachini lapen kachechat news text report divide 365 Kirby live. Here in the manifesto we have got this table of contents. First, APHLC symbol. APHLC symbol. This is Caesar. This is for working, not only speaking now, not only enlightenment. We have done enlightenment with torch, with light. Now people are enlightened. We will still do enlightenment, but now we have to work. We promised that we will cut out the names of illegal non-tribal people from the voter list and from land pata. So we need Caesar now to cut them. So we have taken Caesar. Caesar, itu kapathe ang akam ke torch pen claim lo, non ke akam se claim nang po. Lasi Election Commission of India pen itu pan la KCC nang pidat lo. Illegal la kece to men kang than kang tip ya pan. La pen voter list pen amen kang tip ya pan. La pen odong phul ta kang tip pet ya pan. Si ilito man KC nang pila. Torch abang ke mamor chutang lo itum ningkan proxy en lo. We have used torch for 7 years now. Ami torch to 7 bosor lolu. Battery han nai etia mamor khaise. Hey karone ami jibilaka useless candidate GSP hopolok ami di dilu. Tenalogor battery nai. Mamor kwa ami etia kesire hey teunokor symbolu ami katim aru illegal encroacher sokolok illegal non-tribal jibilak iyat ase hey teunokor nam voter listor por kata hobo ei kesi loi pelai aru amar তেওঁলোকৰ illegally যেটো মাটি অকুপাই কৰিছে এনক্ৰোচ কৰিছে পাতা লৈছে illegally বিআইনী মটেল পাতা লৈছে তেওঁলোকৰ নামটো সব এই নাপিতেৰে আমি সব কাটি দিম এইটো আৰু লগতে আমাৰ কি কৰিব লাগে ইয়াত ইন্ট্ৰোডাকচন আছে আৰু ya telepon itu stand na thakile bor digdar amar manu Karbi Anglomot stand ব্যবহার নকৰে কাৰণ আমি মাত্ৰ কথাহে কৈ থাকো এইকাৰণে ইয়াত কৈ থাকে কামটো নকৰে কাগজ দেখুৱাবলৈ নাই এইকাৰণে আমাৰ দিগদাৰ হয় কিন্তু আমিটো APHLC টু ষ্টেণ্ডো লাগে কাৰণ আমি কাগজ পত্ৰ সব দেখুৱাব লাগে সঁচা কথাই ক'ব লাগে যেনে ইলেকশ্যন মেনিফেষ্টো APHLC ফৰ দ্য জেনেৰেল ইলেকশ্যন 2024 মই মেইন পইণ্ট বিলাকহে পঢ়িম এইটো সেভ কাৰ্বি আংলং এণ্ড ডিমা হাছাও fight for implementation of Article 244A. Number 1. Number 2, opposition to quality education school. Ajikali LP school gaawat sob bondho kora hoise. এই বিজেপি আৰু কংগ্ৰেছ সকলে আমি এই স্কুলটো আকৌ খুলিম মাষ্টৰ যিবিলাকে স্কুলত যায়
স্কুল এটেন্ড কৰে তেওঁলোককহে মাত্ৰ মাষ্টৰ কাম দিম আৰু এলপি স্কুলত সব এলপি স্কুলত আমি এমই স্কুল গঠন কৰিম আৰু combat border encroachment border mati onno kole onno state ba district or para noloboloi ami কাম কৰিম encroachment to কেতিয়াও বৰ্ডাৰত হ'ব নিদিও tackling unemployment ৰ কাৰণে আমাৰ young men সকলে youth সকলে Chennai, Kerala, Andhra Pradesh, Bangalore, আৰু Maharashtra, Delhi লৈ গুচি গৈছে বহুতে মৰিছে ডেড বডিও আনিব পৰা নাই বহুতে ওয়াইফ এন্ড হাজবেন্ড সেপাৰেট হৈ গল আমাৰ ট্ৰাইবেল সকলৰ সোসাইটি নষ্ট কৰিবলৈ এই বিজেপি আৰু কংগ্ৰেছ সকলে কৰি আছে তেওঁলোকে কৰিছে তেওঁলোকে ভাবিছে প্ল্যান কৰিছে আমাৰ ট্ৰাইবেল সকলে ইয়াত থাকিব নালাগে অন্য ঠাইত পঠিয়াব লাগে আৰু অন্য ঠাইৰ পৰা মানুহবিলাক ইয়াত আহি বহাব লাগে বুলি একতা বুলি কয় এক বুলি এক ৰাষ্ট্ৰ বুলি কয় হেইটো কামত হেইটো বুদ্ধিৰে তেওঁলোকে উইথ হিডেন এজেন্ডা আমাৰ ট্ৰাইব ডিমাসা কাৰ্বি কুকি ৰেংমানাগা সব আমাক নষ্ট বড়ো ডিমাসা সকলক গাৰো খাচী সকলক নষ্ট কৰিবলৈ এই হিডেন এজেন্ডা প্ল্যান তেওঁলোকে কৰি আছে হেইটো আমি বন্ধ কৰিম আৰু ইয়াত এমপ্লয়মেন্ট দিম সবকে আমি ইয়াত লাইভলিহুড আৰ্ন কৰিবলৈ সুবিধা যি লাগে আমি APHLC কৰিম addressing economic inequality ইয়াত যিবিলাক EMC MLA সকলে তাৰ ৰিলেটিভ সকলে মাত্ৰ টকা পায় আৰু তেওঁলোকে বেছি ধনী একেবাৰে ধনী তেওঁলোকৰ লাজু নাই ইমান দুখীয়া মানুহসকলৰ মাজত তেওঁলোকে দামী দামী গাড়ী চলায় লাজু নাই আৰু তেল ইমান দুখীয়া মানুহ সকলৰ মাজত যি মানুহবিলাকে 90% মাট প্লাষ্টাৰ ঘৰ থাকে ভিজা মজিয়া লৰা ছোৱালীবিলাক শুবলৈ দিবলগীয়া হয় এইটো ওপৰতে তেওঁলোকে CMA আৰু চিফ মিনিষ্টাৰে হেলিকপ্টাৰ লৈ পেলাই ফুৰে লাজ নাই তেওঁলোকৰ আমি হেইটো বন্ধ কৰিম এই ইনইকুৱালিটি অফ ইকনমিক পাৱাৰ আৰু প্ৰমোটিং লোকেল বিজনেছ অপৰচুনিটিজ আমাৰ ইয়াত সব দেখিব যিমান ফাৰ্মেসি আছে আমাৰ ট্ৰাইবেল মানুহ এটাও নাই নন ট্ৰাইবেল সকলৰ কৰবাৰ পৰা আহি পেলাই ইয়াত ফাৰ্মেসি আমাৰ বলে আমাৰ স্বাস্থ্যটো ভাল কৰিবলৈ বলে তেওঁলোকে আউটডেটেড এক্সপায়াৰ্ড মেডিচিন বিলাক বিক্ৰী কৰে হেইটো বন্ধ কৰিম হেই কাৰণে আমি ডিমাহা সাউথ ফাৰ্মেসি স্কুল তাত খুলিম আৰু ওয়েস্ট বেংগলত ওয়েস্ট কাৰ্বি আংলঙত আমি ফাৰ্মেসি স্কুল খুলিম আৰু ইয়াত ইষ্ট কাৰ্বি আংলঙতো ফাৰ্মেসি স্কুল খুলিম আৰু ডিমাহা সাউথ আমি মেডিকেল কলেজ আৰু ইউনিভাৰ্সিটি তাত খুলিবলৈ আমি কাম কৰিম আৰু ওয়েস্ট কাৰ্বি আংলঙতো ইউনিভাৰ্সিটি আৰু মেডিকেল কলেজ খুলিবলৈ আমি কাম কৰিম আৰু মানুহবিলাকক যিবিলাক we will those indigenous youths will receive training in hardware and shopkeeping coupled with financial assistance rupees 10 lakhs loans at a mere 2% interest ami hetu dia hobo aru ensuring timely salary payment aji kali manu bilak monthly salary dormoha napai
টিচাৰ সকলে কেতিয়াবা 1 বছৰো নাপায় 1 বছৰৰ বেছিকৈ তেনেকা তেওঁলোকে দৰমহা নাপায় আজিকালি বোলে 6 মাহত এবাৰ দিয়া হয় সেইটো নহব আমি প্ৰত্যেক মাহতে দিয়া হ'ব salary হেতু আমি কাম কৰিম mitigating economic migration এটো economic migration হেতু তো অলৰেডি কোৱা হৈছে ইয়াৰ পৰা গুছি যায় আৰু মানুহবিলাক ইয়াত আকৌ বাহিৰৰ পৰা আহি পেলাই বিজনেস কৰিবলৈ আহি বুলি পেলাই ইয়াতে তেওঁলোকে থাকি যায় সেই কাৰণে আমাৰ পপুলেশন তো আমাৰ ট্ৰাইবেল সকলক মাৰ্জিনালাইজ কৰা হৈছে সেইটো আমি বন্ধ কৰিম eradicating nepotism cronyism এটো দেখিছে যে CMEM MLA minister MP সকলৰ রিলেটিভস বিলাককে মাত্ৰ চাকৰিও দিয়া হয় আৰু সবকে চাকৰি দিবলৈ তেওঁলোকে 5 লাখ 10 লাখ কি কয় পেমেন্ট কৰিবলগীয়া হয় EMCM মিনিষ্টাৰ MP সকলক সেইটো আমি বন্ধ কৰিম কেতিয়াও চাকৰি দিয়া টকা লবলৈ আমি নিদিও ending one man show in Karbi Anglong yat one man show matro ejon order mote sole dictator nisina kintu he dictator to aku tem nijor hokti nohoy aku eitu dispuror pora ta kuwa hoy dispur ji koy amar chief minister Himanta Biswa Sharma ji koy eitu yat kam kora hoy এই গানে এই সিস্টেমটো আমি বন্ধ কৰিবলৈ এটো বন্ধ কৰিবলৈ যে ৰিজনাল পাৰ্টি হে পাৱাৰ আহিবই লাগিব নহলে নেশনাল পাৰ্টি বুলি কলে CPML হক বা কংগ্ৰেছ হক বিজেপি হক AAP হক তেওঁলোকৰ সেই নিজৰ হাই কমান্ডৰ কথা মতে চলাবলগীয়া হয় আমাৰ ৰিজনাল হলে আমাৰ হাই কমান্ড ইয়া ডিপুটে থাকিব আমাৰ হাফলঙতে থাকিব আৰু স্টপিং ইনফ্লাক্স এটো কোৱা হৈছে বহুত মানুহ ইয়াত সোমাইছে NRC নাম নথকা 1,60,000 ইয়াত আছে বুলি কৈছে আমি পাৱাৰ আহিলে তেওঁলোকক ইয়াৰ পৰা সব ডিপোৰ্ট কৰা হ'ব আৰু ইয়াত ইনফ্লাক্স আৰু হ'ব নিদিও prioritizing payment to indigenous populace ইয়াত কন্ট্ৰাক্ট কৰিলেও কন্ট্রাক্ট ললেও তেলগে পেমেন্ট না পায় মাত্র ডাঙৰ কন্ট্রাক্টৰ যিবিলাকে গুৱাহাটীৰ পৰা আহে দিল্লী পৰা আহে নগাঁৱৰ পৰা অন্য ডিস্ট্ৰিক্টৰ পৰা আহে তেওঁলোককে ইয়াতে কাছাৰৰ পৰা আহে তেওঁলোককে পেমেন্ট দিয়া হয় আমাৰ লোকেল ট্ৰাইবেল সকলক পেমেন্ট নিদিয়ে অসমীয়া খিলঞ্জীয়া অসমীয়া সকল ইয়াত পেমেন্ট না পায় কন্ট্রাক্ট ললেও সেইটো আমি বন্ধ কৰিম আমি এই লোকেল সকলকে আগতে পেমেন্ট কৰিম কন্ট্রাক্ট কৰিলে আৰু ফাইনান্সিয়াল সাপোর্ট টু ইন্ডিজিনাস উইমেন সকলক ইয়াত আমি মই পঢ়ি দিম যে we will provide financial support and resources to indigenous women self-help groups empowering them to become agents of change and progress women self-help groups will be provided with an economic package including interest-free loans of up to rupees 1 lakh. BJP hokale 10,000 to pocket money ajikali to. Eku kam nai hila. মাত্ৰ এটো মানুহবিলাকক পুলিশ কৰাৰ মূৰ্খ কৰিবলৈ হে কৰিছে ইমাৰ্জিং অফ প্ৰাইমেৰী স্কুলছ ME স্কুলছ মাত্ৰ কৈছে ME স্কুল নথকা কাৰণে মানুহবিলাক পঢ়িব লৰা ছোৱালীবিলাক গাঁৱত পঢ়িব নোৱাৰা হৈছে সেই কাৰণে য'ত LP স্কুল আছে আমি য'ত LP স্কুল আমি বনাম তাতে বা বনাম বা আছে তাতে ME স্কুল থাকিব আৰু ME স্কুল 5টা মান ME স্কুল মাজতে এতিয়া হাই স্কুল টু থাকিবই লাগিব হায়াৰ এডুকেশ্যন অলৰেডি কৈছে we will establish general college law college commerce college and engineering college
in West Karbi Anglong and Dima Hasao. East Karbi Anglong to already said, Ami West Karbi Anglong or Dima Hasao into Kora Hobo. Promotion of vocational institutes. Vocational institutes. As we navigate through the complexities of the 21st century, it is imperative that we adapt to the evolving needs of our society. Therefore, we propose the establishment of a state-of-the-art vocational training centers in our community. These centers will serve as a hub of innovation and excellence, offering a diverse range of vocational programs tailored to the needs of our youth, from coding and digital marketing to carpentry and culinary arts. This center will provide individuals with the skills and knowledge necessary to thrive in today's highly technology-driven world. To meet these needs, vocational and professional institutes will be established in both Dima Hasao and Karbi Anglong and West Karbi Anglong districts, catering to the diverse skills development needs of our youth. Support for farmers. Ami janu amar desh jodi rakhibo lage, prosper hobo lage, manuhok jodi protection dibo lage, tetihale ami kheti koriboi lagibo. We must do cultivation to protect our land and our race. So, ami ji hokole kheti kaam kore teolokok support dia hobo. We will provide comprehensive support to farmers, including access to credit, technology, and markets, to enhance agricultural productivity and ensure their economic well-being. Indigenous farmers will have access to loans of up to rupees 5 lakhs at a minimum 1% interest rate, ensuring that they can thrive and prosper. Kheti koriboloi manubilak jibilak ichha ase teolokok 5 lakh toka the interest to 1% loa hobo. Kheti koribo lebo ami nije lukok di pelai nokoribo. Cultivation of vacant land hetu ami etu eta important ami APHLCN notun koi sinta korisu. All vacant land in the valleys and plains will be identified and fully cultivated, maximizing agricultural output and food security. Hokole khaboloi bhat tu thakiboi le prothom kotha okol toka hole nohobo bhat thakibo leibo. We aspire to transform Phonglangso Valley. Phonglangso jitu koi Koliani buli koi thake Koliani river. Phonglangso Valley, Langlokso Valley, Umpanai Valley, Jinam Valley, and Maibang Valley into vibrant agriculture hubs that contribute significantly to food security, economic growth, and sustainable development in our region. Maibang, the history of Maibang. Mai means rice, Bang means koloh. That means dhan kheti khub hoy boli. Kintu ajikali apunalage gole dekhibo. That dhan kheti nai. Ami hei karone, Dima Hasao karone, ami dhan kheti borhaboloi Maibang Valley to aru onno valley to ami kheti koriboloi etu subidha kori dim aru land development korim. Aru forest protection and conservation. Forest to ami protection korim. Proitek village iyat ami likha nai. Kintu proitek village grazing ground aru reserve forest thakiboi laibo. Proitek village Meghalaya jenege korise khasi hokole proitek village forest reserve ase.
ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড আছে মেঘালয় খাচীসকলৰ চিষ্টেম আগৰ দিনত আমাৰ কাৰ্বিসকলো তেনেকুৱা আছিল ডিমা হাছাওসকলো তেনেকুৱা আছিল কিন্তু আমি সেইটো পাহৰি গ'ল এতিয়া আমি আকৌ ৰিভাইভ কৰিম strengthening customary laws মতে আমি বিচাৰ কিদাৰ আমি গাঁৱত কৰিবলৈ গাঁৱে গাঁৱে কৰিবলৈ আমি আৰু এইটো আকৌ ৰিভাইভ কৰিম আৰু we will strengthen customary laws to uphold the rights and traditions of tribals people and indigenous people residing in Dima Hasao and Karbi Anglong and West Karbi Anglong. Issuance of land pata will be issued to all tribal and indigenous populations free of cost, ensuring secure land tenure and livelihoods. Now, ami yat খিলঞ্জীয়া অসমীয়া সকলক আদিবাসী সকলকো আমি লেণ্ড পাতা যিবিলাকে 1938 আগত আহিছিল তেওঁলোককতো দিয়া হ'ব এইটো আইন মতে এইটো 6th schedule যিটো কয় reservation of seats for women we commit to reserve 10 seats for women in the 2027 Karbi Anglong Autonomous Council election, promoting gender equality and representation in governance. My Mohila Hokolo, our administration office কাম কৰিবলৈ service কৰিবলৈ আমি সুবিধা equal সমান সুবিধা আমি দিম as we embark on this journey towards a brighter future we seek your unwavering support and solidarity together let us strive to build a prosperous inclusive and harmonious society where every individual can realize their full potential, ensuring representation. We will take action for fair representation in government by advocating for at least one Lok Sabha member constituency and more than 3 legislative assembly seats dedicated to Dima Hasao or North Kachar Hills, thereby empowering the voice of the region in national and state level election making progresses. We shall also demand and get it done the boundary of MLA constituency, which is very badly done in West Karbi Anglong. We have demanded that the boundaries should be the road, the PWD, the main road leading from Baithalangsu to Khanduli. That should be the boundary. We should not look only at the population. Now, Rongkhang constituency is not even one block development area, whereas in Amri constituency, the Amri constituency is we demanded according to our demand it is given, but the area covered is from Nelly, near Nelly up to Jirikendeng. This is not. It is an unwieldy constituency. So not only that, several constituency, what the delimitation commission has done is to give benefit, more opportunity, more power to non-tribal people to make them elected in the election. That is what they are trying to do. And now they have removed the word autonomous from the 6th Difu SD Reserve constituency also. We will take action to restore the name of the Difu constituency as autonomous district constituency. Thank you.